আপোনাৰ ইউটিউব চেনেলটো ল্যাপটপ নহয় মোবাইলতে কেনেকৈ ভেৰিফাই কৰিব চাওক। আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰিবলৈ আপুনি ক্ৰোম ব্ৰাউজাৰটো অন কৰক। ইয়াত সাৰ্চ কৰক, ইউটিউবটো সাৰ্চ কৰক। ইয়াৰ পিছত পেজ এখন এনেকৈ খোল খাব। এই পেজটো এই চুকত চাব মোৰ প্ৰফাইল পিকটো ওলাই আছে, অৰ্থাৎ আপোনাৰ একাউণ্টত আপোনাৰ প্ৰফাইল পিকটো ওলাই থাকিব। এই প্ৰফাইল পিকটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এখন খোল খাব। ইয়াৰ পিছত সেটিঙত যাব। সেটিঙত অহাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ এখন খোল খাব। এই পেজটোত আপুনি দেখিবলৈ পাইছে চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ। ইয়াত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ৰ'ব, নেটৱৰ্কৰ কাৰণে প্ৰব্লেম হৈছে অলপ। ইয়াত ফিচাৰ এলিজিবিলিটি লিখা আছে। ইয়াৰ একেবাৰে লাষ্টতো চাওক, ফিচাৰ ডেট ৰিকুৱায়াৰ ফৰ ভেৰিফিকেশ্যন। ইয়াত এই এনেবল লিখা অপশ্যনটো ক্লিক কৰিব। ইয়াত আপোনাৰ ভেৰিফাই ফোন নম্বৰ বুলি আছে। ইয়াত ফোন নম্বৰটো আপোনাৰ বিচাৰিব। ফোন নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইল যিটো নম্বৰ দিব তাত OTP আহিব। সেই OTP ইয়াত এড কৰাৰ পিছত আপোনাৰ ভেৰিফাই বুলি দেখুৱাব। ভেৰিফাই কৰাৰ পিছত ভেৰিফাই ক্লিক কৰাৰ পিছত আপোনাৰ ভেৰিফাই ছাকচেছফুল বুলি দেখাব। তো হৈ গ'ল। এনেকৈ আপুনি আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিব পাৰিব। আশা কৰোঁ মই আপোনাক বুজাব পাৰিলোঁ বুলি। আশা কৰোঁ মই আপোনাক সহায় কৰিব পাৰিলোঁ বুলি। আৰু যদি বুজা নাই এতিয়াও, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সুন্দৰকৈ ষ্টেপ বাই ষ্টেপ দি দিছোঁ, চাই ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।